ডিছ টিভি, টাটা স্কাই, এয়াৰটেল, ভিডিঅ'কন 10 টকা। আমাৰ ইণ্ডিয়াত বৰ্তমান 2GB পাৰ ডে ডাটা, 3GB পাৰ ডে ডাটা, 4GB পাৰ ডে ডাটা দি আছে। তথাপিও আজিকালি বহুত মানুহে টিভি চেনেলবোৰ টিভিত চাই ভাল পায়, কাৰণ টিভিত বাফাৰিং নামাৰে, টিভিত কোনো ডাটা নালাগে, ইণ্টাৰনেট নালাগে। চ' বহুত মানুহে আজিকালিও টিভি চেনেলবোৰ টিভিত চাই ভাল পায়। আৰু এই টিভি চেনেলবোৰ যেনে টাটা স্কাই হওক বা ডিছ টিভি হওক বা যিকোনো কোম্পানী কি নহওক, এই টিভি চেনেলবোৰে কেনেকৈ কাম কৰে, আমাৰ ঘৰলৈকে এই চেনেলবোৰ কেনেকৈ ইহঁতে আনে, চ' ইহঁতৰ তাৰিফ প্লেনবোৰ কেনেকুৱা হয়, কেনেকৈ তাৰিফ প্লেনবিলাক দিয়ে। চ' এইবিলাক মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। DTH বোৰৰ কথা কোৱাৰ আগতে মই প্ৰথমতে কেইবছৰমান পিছলৈকে যাব খুজিছোঁ। প্ৰথমতে ইউজ কৰিছিলোঁ এণ্টেনা, এইবিলাক ডিজিটেল এণ্টেনা এইবোৰ আছিল। মই দেখাই দিছোঁ এনেকৈ ডিজিটেল এণ্টেনাবোৰ আগতে কেনেকৈ কাম কৰিছিল। আপোনালোকৰ যিবিলাক চিটি থাকে, এই চিটিবোৰত এটা অপাৰেটৰ আছিল। এই অপাৰেটৰবোৰে এই চিগনেলবোৰ ট্ৰান্সমিট কৰি পেলাই আমাৰ যোনবিলাক ঘৰত এণ্টেনা থাকে, এণ্টেনাত ট্ৰান্সমিট কৰিছিল আৰু চিগনেলবোৰ পঠাইছিল। তাৰপিছত সেই ঘৰত এণ্টেনাডাল ইউজ কৰি পেলাই আমি DD নেশ্যনেল, দূৰদৰ্শনটো চাব পাৰিছিলোঁ। তাৰপিছত আহিল কেবুলৰ যুগ। কেবুল অহাৰ পিছত কেবুলেৰে প্ৰথমতে কি কৰে, সিহঁতৰ চিগনেলবোৰ ট্ৰান্সমিট কৰে এটা সিহঁতৰ টাৱাৰ, মানে টাৱাৰ ছাতিৰ দৰে এনেকুৱা টাৱাৰ এটা থাকে। তাত থাকিলে তেওঁলোকে চিগনেলবোৰ পঠোৱাৰ পিছত সেই তাৰ পৰা ছাতিখিনিৰ পৰা চিগনেলটোৰ পৰা ডিছখনৰ পৰা আমাৰ ঘৰলৈকে পূৰা কেবুলেৰে চিগনেলবোৰ কেবুলেৰে পঠায়। সেইকাৰণে তাক কৈছে কেবুল টিভি চিগনেলবোৰ পঠায়। তাতে এটা ডিছএডভান্টেজ আছিল যে কেবুল টিভিটো যেতিয়া ঘৰলৈকে আহিব, তেতিয়া তাতে মানুহে বহুতে পাইৰেচি কৰিছিল। যেনে মাজতে কাটি পেলাই এনেকৈ বেলেগ ঘৰত এনেকৈ এডাল কেবুলে দি এটা কানেকশ্যন দি বেলেগ ঘৰত কেবুল কানেকশ্যন লৈছিল, পাইৰেচি হৈছিল বহুত। সেইবাবে তাতে ইণ্ট্ৰডিউচ কৰিলে এইটো ছেটআপ বক্সত এটা কাৰ্ড লৈছিল। প্ৰথমতে কাৰ্ড লোৱাৰ পিছত কাৰ্ড এখন দিছিল। কাৰ্ডখন লগোৱাৰ পিছত তাতে এটা নিজৰ ইউজাৰ ID থাকে। ইউজাৰ IDৰ পৰা চেনেলবোৰ ট্ৰান্সমিট কৰাৰ পিছত তেনেকৈ কেবল টিভিয়ে প্ৰত্যেক ঘৰৰ ছেটআপ বক্সলৈকে এনেকৈ চেনেলবোৰ পঠাৰ পিছত আমি চেনেলবোৰ চাব পাৰোঁ। তাৰপিছত আহিল এইবিলাক ডিছ টিভি, টাটা স্কাই, যিমান কি হওক এইবিলাক আহিল। এইবিলাকে কেনেকৈ কাম কৰে চাওকচোন। DTH বুলি ক'ব লাগিলে আমাৰ বৰ্তমান DTH 5-6টামান চলি আছে। যেনে এয়াৰটেল টিভি, তাৰপিছত টাটা স্কাই, ডিছ টিভি, এনেকৈ বহুত 5-6টামান এনেকুৱা কোম্পানী চলি আছে। এই কোম্পানীবোৰে কাম কেনেকৈ কৰে চাব। এটা ব্ৰডকাষ্টাৰৰ ইণ্ট্ৰডিউচ হয়। ব্ৰডকাষ্টাৰে কি কৰে, যেনেকৈ আপোনাৰ ছনী, জি, এনেকৈ ব্ৰডকাষ্টাৰ কেইটামান থাকিলে জিৰ ভিতৰত থাকিব জি টিভি, জি চিনেমা, এনেকৈ বহুত কিবা থাকে। এনেকৈ ছনীত থাকিলে ছনী টিভি, তাৰপিছত চাব, পিক্স, এনেকৈ বহুত কিবা চেনেল আছে ছনীৰ। এনেকৈ ব্ৰডকাষ্টবিলাকে এইবিলাক এনক্ৰিপ্ট কৰাৰ পিছত এইবোৰ ছেটেলাইট থাকে, ছেটেলাইটলৈকে পঠাই দিয়ে। ছেটেলাইটত পঠাই দিয়াৰ পিছত সেই ছেটেলাইটৰ পৰা আমাৰ যোনবিলাক এয়াৰটেল, ডিছ টিভি, টাটা স্কাই এইবিলাক আছে, এইবিলাকে সেই চিগনেলটো ৰিচিভ কৰে। এইটো পূৰা টোটেলি এণ্ড টু এণ্ড এনক্ৰিপ্টেড হয়। চ' এইটো যোনটো ৰিচিভ কৰে ইহঁতে ছেটেলাইটৰ পৰা, এইটো বেলেগে ৰিচিভ কৰিব নোৱাৰে। এইটো ইহঁতে ৰিচিভ কৰিব পাৰে। এইটো ৰিচিভ কৰি পেলাই ইহঁতৰ যোনবিলাক মানে অফিচ থাকে, য'ত চিগনেলবোৰ ৰিচিভ কৰে, সেইবোৰৰ পৰা আমাৰ ইয়াত যোনবিলাক ঘৰে যোনবিলাক ডিছ আছে, ডিছ থকাৰ পিছত এইবিলাক আমাৰ ইয়ালৈকে পঠাই দিয়ে। তাৰপিছত যোনবোৰ ইহঁতৰ ছেটেলাইট থাকে, ছেটেলাইটবোৰ ইহঁতে নিজৰ ছেটেলাইট নহয়, এইবিলাক ভাড়াত লৈ পেলাই এনুৱেলি ইহঁতৰ ছাবস্ক্ৰিপশ্যন থাকে। যেনেকৈ 1 কৰ'ৰ 2 কৰ'ৰ যিমানকৈ নাথাকক কিয়, ইহঁতৰ ছাবস্ক্ৰিপশ্যন থাকে। ইহঁতৰ ভাড়াত লৈ পেলাই ইহঁতে আমাক দেখাই থাকে। চ' এনেকৈ DTHবোৰে কাম কৰে। আৰু আমাৰ যোনবিলাক তাৰিফ প্লেন থাকে, ইমান 500 টকা, 600 টকা, ইমান চেনেল দেখাম, এইটোৰ ব্ৰডকাষ্টাৰৰ দাম চাপ'জ যি ব্ৰডকাষ্টাৰটোৰ দাম 50 টকা, ছনীত 60 টকা, এনেকৈ এইটোৰ প্ৰাইচটো, তাৰিফ প্লেনটো বনাই লয় ইহঁতে। ডিছ টিভি, টাটা স্কাই নিজে বনাই লয়। তাৰপিছত টাটা স্কাইৰ প্ৰাইচটো হায়াৰ হয়, ডিছ টিভিৰ ল'ৰ হয়, এয়াৰটেলৰ মানে হাই হয়। এইটো আপোনাৰ মেইনটেনেঞ্চৰ কথা। এইটো যোনবিলাক এনুৱেল ছাবস্ক্ৰিপশ্যন থাকে সেইবোৰৰ ওপৰত কথা, এইটো প্ৰাইচটো নিৰ্ধাৰণ কৰে সেইবোৰৰ ওপৰত। সকলোৰে ঘৰত যেতিয়া DTH লগোৱা হয়, DTH লগালে এখন ডিছ লগোৱা হয়, তাতে এণ্টেনাডাল থাকে। এণ্টেনাবোৰে কেনেকৈ কাম কৰে চাওক। ছাপ'জ
কোনোবা এটা চেনেল আমাৰ ঘৰলৈকে আহিব লাগিলে প্ৰথমতে সেই যোনটো এটা ব্ৰডকাষ্টাৰ থাকে, ব্ৰডকাষ্টাৰে এই চেনেলবোৰ আমাক শ্ব' কৰালে এইবোৰ প্ৰথমতে যায় ছেটেলাইটলৈকে, ছেটেলাইটৰ পৰা ছেটেলাইটৰ থ্ৰু দি আমাৰ ঘৰলৈকে চেনেলবোৰ আহে। এতিয়া চাব কিছুমান চাপ'জ টাটা স্কাই চাব ছেটেলাইট বেলেগ ফালে থাকে, ডিছ টিভিৰ ছেটেলাইট বেলেগ ফালে থাকে। চাপ'জ কিছুমান ডিছপ্লে চাব টাটা স্কাই এটা বেলেগ ফালে থাকে, এটা ডিছ টিভি বেলেগ ফালে থাকে, মানে বেলেগ চেনেল এনেকুৱা টিভিৰ বেলেগ ছেটেলাইট থাকে। আৰু ছেটেলাইটবোৰ ইহঁতে ইছৰোৰ পৰা ISRO বুলি এটা কোম্পানী আছে, তাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ হয়, তাৰ পৰা এই ছেটেলাইটবোৰ ভাড়াত লয়। এইবিলাক নিজৰ ছেটেলাইট নহয় সিহঁতে ভাড়াত লৈ পেলাই বহুতো টকা খৰচ কৰি পেলাই এইবোৰ ছেটেলাইট ভাড়াত লৈ পেলাই আমাক দেখাই আছে এনে চেনেলবোৰ। এই ভাড়াবোৰ বহুত বেছি হয়, সেইকাৰণে আমাৰ টেৰিফ প্লেনবোৰো বেছি হয়, আৰু ইহঁতৰ মেইনটেনেঞ্চো বহুত থাকে। যেনে টাটা স্কাই আপুনি চাব টাটা স্কাইৰ টেৰিফ প্লেন আৰু ডিছ টিভিৰ টেৰিফ প্লেন, ডিছ টিভিৰ টেৰিফ প্লেনটো বহুত কম হয় টাটা স্কাইৰ লগত কম্পেয়াৰ কৰিলে, কাৰণ টাটা স্কাইৰ আপোনাৰ মেইনটেনেঞ্চ বহুত থাকে, আৰু টাটা স্কাইৰ যোনটো ছেটেলাইট যোনটো ভাড়াত লোৱা যায় সেই ভাড়াৰ কষ্টটো বহুত হয়। সেইকাৰণে টাটা স্কাই চেনেলবোৰৰ দাম বেছি হয় কম্পেয়াৰ টু ডিছ টিভি বা যি হওক। চাওক এতিয়া তাৰ লগত আৰু এটা কথা আহে যে আমাৰ যদি যোনবিলাক ঘৰত থাকে এণ্টেনাবোৰ ডিছ টিভি হওক বা যি টাটা স্কাই হওক, তাৰ সেই এণ্টেনাবোৰ আমি যদি ইণ্ডিয়া বাহিৰত লৈ যাওঁ, যেনে আমেৰিকাত লৈ যাওঁ, তেনেহ'লে সেইটো কাম কৰিব নে নাই। চাওক এইটো যোনবিলাক আমাৰ ছিগনেলবোৰ ৰিচিভ কৰোঁ ফ্ৰম ছেটেলাইট, সেই ছেটেলাইটবোৰ ছিগনেলত এটা ৰেঞ্জ থাকে যে এইটো অকল ইণ্ডিয়াতে কভাৰ কৰিব, ইণ্ডিয়া বাহিৰত গ'লে কভাৰ নকৰে। সেই হিচাপত চাব গ'লে আমি এই আমাৰ ঘৰৰ এণ্টেনাবোৰ আমি বাহিৰত লৈ গ'লে ছিগনেল নাপাব, কাৰণ সেই যোনটো দেশত আমি লৈ যাম তাতে আৰু এটা ছেটেলাইট আছে, সেই ছেটেলাইটটো অকল সেই দেশতে কভাৰ কৰে। আমাৰ ইণ্ডিয়াত থকা ছেটেলাইটটো সেইটো দেশত কভাৰ নকৰে। চ' আমি যদি এণ্টেনাটো আমি বাহিৰৰ দেশত লৈ যাওঁ ইউজ কৰিম বুলি ভাবি, তেনেহ'লে এইটো আমি ইউজ কৰিব নোৱাৰিম। চ' আজিলৈকে ইমানেই, বাই।